মই ৰেখামণিয়ে আজি আপোনালোকৰ ওচৰলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ বুটৰ ঘুগুনি। চাওকচোন কেনেকৈ বনাইছোঁ। এয়া মই প্ৰেছাৰত বহাই লৈছোঁ। এয়া মই বুটৰ ঘুগুনি দিবৰ কাৰণে আলু কাটি ল'লোঁ। এতিয়া মই প্ৰেছাৰত এয়া দি দিম। মই প্ৰেছাৰত আলুটো দি দিছোঁ। এতিয়া মই পানী অলপ দি দিছোঁ সিজিবৰ কাৰণে। এতিয়া মই গেছটো অন কৰি এতিয়া মই ঢাকোন। এয়া মই সিজাওঁতে নিমখ এচামুচ দি দিছোঁ। এতিয়া মই ঢাকোনখন মাৰি প্ৰেছাৰত সিজাই হৈ গ'ল। এতিয়া মই এটা বাটিত নমাই থৈছোঁ। কেৰাহীটো গৰম হ'ল যিহেতু মই এতিয়া তেল দি দিম। এয়া মই তেল আপোনাৰ 5 চামুচমান হ'ব, বেছি দিবও নালাগে। তেলটো গৰম হ'ল যিহেতু মই এতিয়া অকণমান চেনি দি দিছোঁ। চেনিটো ৰঙা হোৱাৰ লগে লগে পিঁয়াজখিনি দি দিছোঁ। তেজপাত দিলোঁ, শুকান জলকীয়া দুটা দিছোঁ, কেঁচা জলকীয়া ফালি দিছোঁ আৰু বিলাহী মই দি দিলোঁ একেলগে। এতিয়া মই আদা নহৰু এচামুচ দিছোঁ। এতিয়া মই ভাজি দিলোঁ। ইয়াৰ ৰঙচুৱা হৈছে যিহেতু মই এতিয়া ইয়াত ধনিয়া দিম এচামুচ, বেছি দি দিছোঁ, সৰু চামুচ যিহেতু। জিৰা দিছোঁ মই এচামুচ। এতিয়া মই ভালকৈ লৰাই দিছোঁ। জলকীয়া গুড়ি দিম মই আধা চামুচ। হালধিটো দিয়া নাছিলোঁ যিহেতু এতিয়া মই দি দিছোঁ, আধা চামুচ দিছোঁ। এতিয়া মই ভালকৈ খুব ধুনীয়া কালাৰ হৈছে। এতিয়া মই সিজাই থোৱা বুটখিনি মই ইয়াত দি দিম। এতিয়া মই সিজাই থোৱা এয়া বুটৰ সেইটো দি দিছোঁ, পেষ্টটো। নিমখটো যিহেতু দিয়া নাই, এতিয়া মই নিমখটো দি দিম। এইটো আন্দাজমতে দিব আপোনালোকেও। এতিয়া মই অলপ পানী দি দিম। এতিয়া মই অলপ পানী দি দিছোঁ। এতিয়া মই এখন ঢাকোন মাৰি দি দিম। মই ঢাকোন মাৰি দিছোঁ। 10-15 মিনিটৰ পিছত মই ঢাকোনখন খুলি দি চাম কেনেকুৱা হৈছে। এয়া মই ঢাকোনখন খুলি দিয়াতে এয়া হৈ গ'ল। মই এটা এতিয়া বাটিত নমাই থ'ম। এয়া হৈ গ'ল। মই এটা বাটিত এয়া মই সজাই লৈছোঁ।
আপোনালোকে কেনে পালে মোক কমেণ্টত জনাবচোন। ধন্যবাদ।